নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ পেছৰ নতুন এটা ভিডিঅ'লৈ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া মনে দেখিছেনে, গলত পূৰা গামোচালৈ ৰেডি হৈ আছে আৰু তাৰ নামত মনৰ নামত এখন আইৰ নাম ধৰিম বুলি ভাবিছিলোঁ বহুত দিনৰ পৰা। সেইকাৰণে ভাবিলোঁ আজি অলপ আইৰ নাম ধৰি দিওঁ। আৰু এয়া পূৰা একদম মাহ প্ৰসাদ কল সকলোবিলাক ৰেডি কৰি মই ৰাখিছোঁ। আৰু ইফালে আইসকল আহি গ'ল আৰু তেওঁলোকৰ কাৰণে এয়া মই তেওঁলোকক সেৱা জনালোঁ। আৰু তেওঁলোকে এতিয়া আইৰ নাম ধৰিব আৰু মনৰ অলপ স্কিনৰ প্ৰব্লেম হৈ আছে, তাৰ কাৰণে ভাবিছিলোঁ অলপ আইৰ নাম ধৰি দিওঁ, জানিবা ভাল হয় আৰু ভগৱানে সদায় ভাল কৰে, তাৰ কাৰণে কৰিছিলোঁ আৰু আইৰ নামটো। আৰু তেওঁলোকে পূৰা আইৰ নাম ধৰি আছে আৰু এইফালে ল'ৰাবিলাকৰ সৰু সৰু কণমানিজনী আহিছে ওচৰৰ, তেওঁলোককো মাতিছিলোঁ। এয়া সকলোৱে মিলি অলপ পায়স বনাইছিলোঁ। পায়স এয়া সকলোবিলাকে চাহ পায়স প্ৰসাদ এনেকৈ খাই আছে। আৰু ইফালে টুটি পানী অলপ মনৰ গাঁত সানি দিলোঁ যাতে সি সদায়